কষ্ট কৰিলে কোনো মানে ৰখাব নোৱাৰে তাৰ কাৰণে মই যিমান পাৰোঁ মই কষ্ট মই কেতিয়াও মই স্বীকাৰ মই কষ্ট হৈছে বুলি মই হৈ থকা মানুহ নহয় মই যিমান পাৰোঁ দেহেকেহে আগতো মোৰ চাকৰি সময়তো এনেকৈ মোৰ দিন ৰাত মোৰ যেনেকৈ কাম বুলি ক'লে মোৰ কামেই আৰু সৰু হ'লেও কাম ডাঙৰ হ'লেও কাম মই নিজেই ইণ্টাৰনেশ্যনেল 7বাৰকৈ চেম্পিয়ন হৈছোঁ ভগৱানৰ কৃপাত মোৰ নিজৰ চেষ্টাৰ জৰিয়তে মই যি জানো মই সেইটো মই নিজেই শিকাম পেট ডাঙৰ হৈ গ'ল মই আৰু জম মাৰিব নোৱাৰিম এইটো নহয় মনৰ বল লাগে ইচ্ছা লাগে আৰু আহকটো মেইন মানুহৰ দমটো থাকিব লাগিব আৰু এইটো সময়ত এইটো কাৰণে ইমান বছৰলৈকে তেওঁলোকে যে খেলিব পাৰে আমি অসমৰ মানুহ হৈ কিয় নোৱাৰিম মই যিটো কাম মই মনত ভাবোঁ কৰিম বুলি ক'লে মই কৰিমেই মানে এনে মই ৰ'দ বৰষুণ ধুমুহা বতাহ মই একো চিনি নাপাওঁ মই জুই নোমোৱা মানুহ হয় ফায়াৰৰ মানুহ মই সদায় জুইয়ে লগত ফাইট কৰা মানুহ সেইটো কাৰণে মই সদায় এইটো কাম কৰিম গ'লে মই দিন ৰাত মই লাগোৱে বা আমাৰ লক্ষ্য উদ্দেশ্যটো আমি এনেকৈ ৰাখিছিলোঁ মই 1 বছৰ দিন কাৰাটে মই সদায় খেয়াই মানে পাঞ্চ কিক মাৰি শিকাই আছোঁ কিন্তু মই ভাবিলোঁ যে কি এই বাচ্চাকেইটাক লৈ এটা কম্পিটিশ্যন কৰোঁ এই বাচ্চা কম্পিটিশ্যন কৰিলে যিমান কম্পিটিশ্যন খেলিব যেনেকৈ ৰিং বুলি কয় বক্সিঙত আমাৰ কাটামি বুলি কয় টাটামি নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শক স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে ইয়েন কাৰাটে ডু একাডেমীৰ স্বত্বাধিকাৰী তথা কাৰাটে প্ৰশিক্ষক তেখেত সকলোৰে পৰিচিত চেনচাই ভৱকান্ত ইয়েন ডাঙৰীয়া দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ অহা 3 জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়েন কাৰাটে একাডেমী চেম্পিয়নশ্বিপ 2024 আৰু এই চেম্পিয়নশ্বিপখনৰ বিষয়ে আমি সবিশেষ জানিম তেখেতৰ মুখেৰে ডাঙৰীয়া আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ চতুৰ্থবাৰৰ বাবে আপোনালোকে পাতিবলৈ গৈ আছে ইয়েন কাৰাটে একাডেমী চেম্পিয়নশ্বিপ গতিকে এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব ক'ত অনুষ্ঠিত হ'ব আৰু কিদৰে আপোনালোকে প্ৰস্তুতি চলাইছে কি ক'ব হয় নমস্কাৰ ইয়েন কাৰাটে ডু একাডেমী চেম্পিয়নশ্বিপটো মই জুলাই মাহৰ 3 তাৰিখে তাৰ আগত 2 তাৰিখে আমাৰ সামাৰ কেম্প হ'ব এদিনীয়া যিটো আমাৰ সেমিনাৰ যিটো কাটা আৰু কমেটিৰ ওপৰত বেছ কৰি আৰু তাতে আমাৰ কিছুমান ব্যায়াম যোগা এক্সাৰচাইজ কেনেকৈ শৰীৰটো সুস্থ হ'বৰ শৰীৰ কৰিবৰ কাৰণে কিছুমান আমি 1 ঘণ্টা 1.5 ঘণ্টা সময়ত আমি কিছুমান টিপছ দিব নোৱাৰোঁ তাৰ কাৰণে স্পেচিয়েলি আমি সামাৰ কেম্প ৰাখিছোঁ 2 তাৰিখে ST সেণ্ট জোচেফ স্কুলত বেলতলা যিটো লক্ষী মন্দিৰৰ ওচৰত আৰু তাৰপিছত আমি 3 তাৰিখে আমাৰ এতিয়া দ্ৰুতগতিত কাম চলি আছে অলৰেডি আমাৰ স্কুলৰ পাৰ্মিশ্যন হৈ গৈছে আৰু কিছুমান আমাৰ জাজেছ ছাৰসকলৰ লগতো আলোচনা হৈছে আমাৰ ডেপুটি কমিশ্যনাৰ বা গুৱাহাটী ডিষ্ট্ৰিক্টৰ গুৱাহাটী কাৰাটে এছ'চিয়েশ্যনৰ যিটো আমাৰ ছেক্ৰেটাৰী ছাৰৰ লগতো আলোচনা হৈছে তেওঁলোকে নিশ্চয় মোক সহায় কৰিম বুলি কৈছে আৰু চেনচে আদৰ্শ চৌধুৰী অল আছামৰ কাৰাটে এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী তেওঁৰ লগতো আলোচনা হৈছে তেওঁলোকে বহুত মোক উৎসাহ দিছে প্ৰেৰণা দিছে লাগি যাওক কষ্ট কৰিলে কোনো মানে ৰখাব নোৱাৰে তাৰ কাৰণে মই যিমান পাৰোঁ মই কষ্ট মই কেতিয়াও মই স্বীকাৰ মই কষ্ট হৈছে বুলি মই হৈ থকা মানুহ নহয় মই যিমান পাৰোঁ দেহেকেহে আগতো মোৰ চাকৰি সময়তো এনেকৈ মোৰ দিন ৰাত মোৰ যেনেকৈ কাম বুলি ক'লে মোৰ কামেই আৰু সৰু হ'লেও কাম ডাঙৰ হ'লেও কাম এতিয়া অল আছাম মই পাতিব পৰা নাই নেক্সট মই চেষ্টা চলাই আছোঁ এতিয়া মই যিয়ে নহওক এই খেলখনত বৰ ভাল হ'ব বুলি মই জানো অলপ বহুতো সহায় সহযোগ মানে আমাৰ ছাৰসকলো কৰিব বুলি মোৰ বিশ্বাস আছে তাকে মই এই কণ শিশুসকলক লৈ তেওঁলোকক বিশ্ব দৰবাৰলৈ মানে এইখন খেলৰ পৰাই নেশ্যনেল ষ্টেট যিকোনো আমাৰ খেল আছে নৰ্থ ইষ্ট লেভেললৈ মানে আমি ইয়াৰ পৰাই বাছনি পৰীক্ষা কৰা হ'ব আৰু ৱৰ্ল্ড ইউনাইটেড স্পৰ্টছ কাৰাটে অৰ্গেনাইজেশ্যনৰ প্ৰত্যেক বছৰে এবাৰ 6 ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ হ'ব প্ৰায় 13-14খন কাণ্ট্ৰি আহে তাত এই খেলখনৰ কাৰণে আমি বিশেষকৈ ইয়াত আমি জুলাই মাহতে ট্ৰেইনিং কেম্প আৰু মানে চেম্পিয়নশ্বিপ পাতোঁ এই চেম্পিয়নশ্বিপৰ পৰাই ভাল ষ্টুডেণ্ট যিবিলাক যাব পৰা মানে এটা হেৰি হয় ফাইনেন্সিয়েলিও লাগে আমাক ইয়াত আমাক কোনো গভৰ্ণমেণ্টে এইটো স্পনচাৰ নকৰে যেতিয়া স্পনচাৰ কৰিবলগা কাৰাটে কম্পিটিশ্যনত কৰে কিন্তু এইটো আমাৰ নিজৰ ক্লাব গেম হয় সেইটোৱে মই হেৰি কৰিছোঁ চেষ্টা কৰি আছোঁ যেহেতু আপোনাৰ একাডেমী আণ্ডাৰত প্ৰায় 3টামান শাখা আছে মুঠ হয় মোৰ যদি ভুল হোৱা নাই গতিকে 3টা শাখাৰ কিমানমান খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আছে হয় এই 3টা শাখাৰ ভিতৰত মোৰ আশা আছে প্ৰায় 80 to 100 হ'ব এনেকুৱা মোৰ আশা আছে কিছুমান তাতে
কিছুমানৰ অসুবিধা হয় ঘপকৈ এটা ছুটি পাইছোঁ বুলি গৰম বন্ধত ঘৰলৈ যাব বিচাৰে কিছুমান হাৰিয়ানা দিল্লী মোৰ অল ইণ্ডিয়াৰ ষ্টুডেণ্ট আছে মোৰ ওচৰত বাহিৰৰ ল'ৰা ছোৱালী আছে ইয়াতে পঢ়া শুনা কৰি কিছুমান পেৰেণ্টছে ব্যৱসায় কৰি আছে এইটো কাৰণে কিছুমান যাব বিচাৰে এইটো কাৰণে মই ক'ব নোৱাৰোঁ যে 100 ক্ৰছ হ'ব বা 100 হ'ব যোৱাবাৰো এনেকুৱা হৈছে 80 মান হৈছে যোৱাবাৰ এইবাৰো ভাবিছোঁ 100 মান হ'ব লাগে আৰু ৰেফাৰীসকল ক'ৰ থাকিব ৰেফাৰীসকল আমাৰ অভিজ্ঞ ছিনিয়ৰ মোষ্ট ৰেফাৰী থাকিব আমাৰ এইটো ৰেফাৰী কমিশ্যনাৰ বা যিটো অল আছাম বা হেৰিৰ পৰা নিয়োগ কৰা হয় আমাক ইয়াত আহিব গুৱাহাটীৰো আহিব আৰু বাহিৰৰ ক'ৰবাৰ পৰা আহিব পাৰে এইটো মই এতিয়ালৈকে গম নাপাওঁ এইটো আহিব আমাৰ ৰেফাৰীসকল তেওঁলোকে বিচাৰকসকলে বিচাৰ কৰি সেই যিটো ষ্টুডেণ্টে ভাল প্ৰদৰ্শন কৰিব তেওঁলোকৰ দ্বাৰাই মেডেলিষ্ট হ'ব তাৰ পৰাই মানে আমি সেই প্লেয়াৰটোক আকৌ পিছত আমি এটা কেম্প কৰোঁ ফ্ৰী অফ কোচ সেইটোত আমি কোনো পিছ নাৰাখোঁ মোৰ একাডেমীয়ে বাহিৰত যদি ষ্টুডেণ্টো যাব বিচাৰে পাঞ্জাৱত তেওঁ মোৰ ওচৰত মোৰ একাডেমীৰ ট্ৰেইনিং কৰি তেওঁ ইণ্টাৰনেশ্যনেল খেলিব পাৰে এইটো ফ্ৰী অফ কোচ মাজত যিটো হ'ব আৰু প্ৰাইজ মানে ৰাখিছে নেকি আপুনি হয় এইবাৰ মই নতুনত্ব এটা হেৰি চিন্তা কৰিছোঁ যোৱা বছৰ মই বেষ্ট ফাইটাৰ গাৰ্লছ বয়জ এইবিলাকক দিছোঁ আৰু মোৰ একাডেমীত বিশেষকৈ মই ষ্টাৰ্টিঙৰ পৰাই মই চলাই আহিছোঁ বেষ্ট ডিচিপ্লিন যাতে এবাৰ মই অল আছামত মই বেষ্ট ডিচিপ্লিন এৱাৰ্ড পাইছিলোঁ বেষ্ট কাৰাটেকা ভোগেশ্বৰী ফুকন ইণ্ডাষ্ট্ৰী মনত আছে মোৰ ট্ৰফি আছে এইটো আৰু এনেকৈ মই সেইটোকে মই ভাবি লৈছিলোঁ যে মোৰ একাডেমীত ভাল যদি ষ্টুডেণ্ট মোৰ চকুত পৰে বা কিছুমান গাৰ্জেনৰ চকুত পৰে ল'ৰাটো বেষ্ট ডিচিপ্লিন বুলি ক'লে অকল মানে ছাৰৰ আগতে ডিচিপ্লিন দেখাইছে গাৰ্জেনৰ আগত বোলে কিছুমান ডিচিপ্লিন মানা নাই এইটো মই ফিডবেক লৈ থাকোঁ আৰু ল'ৰাটো চাল চলন গঠন চব চাওঁ চাই পেলাই মই নিচেই এইটো মই কোনো পাৰ্চেলিটিৰ কথা নহয় এইটো মানে ভালটোতে ভালেই আৰু সেইটোক মই বেষ্ট ডিচিপ্লিন দিওঁ তাক কেছ প্ৰাইজ মানি দিয়া নহ'ব কিন্তু বেষ্ট ফাইটাৰ বয়জ এণ্ড গাৰ্লছক কিন্তু এবাৰ মই কেছ প্ৰাইজ দিম বুলি আশা কৰিছোঁ আৰু বাকীসকলে মেডেল আৰু চাৰ্টিফিকেট পাব মানে গ'ল্ড চিলভাৰ ব্ৰঞ্জ দুটা থাকিব প্ৰত্যেকটো আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 2 জুলাই তাৰিখে আপোনাৰ চেমিনাৰ এখন অনুষ্ঠিত হ'ব গতিকে সেই চেমিনাৰত কোন উপস্থিত থাকিব প্ৰশিক্ষক চেমিনাৰত বিশেষকৈ আমি বাহিৰৰ পৰা মাতি আনিবলৈ হ'লে বহুত টকাৰ প্ৰয়োজন কাৰণ বাহিৰৰ এজন কোচাৰে মূলিকে এজন ইণ্টাৰনেশ্যনেল এজন মাষ্টৰে মই যেনেকৈ এতিয়া ফ্ৰী অফ কোচ কৰাব বিচাৰিছোঁ মোৰ ষ্টুডেণ্টৰ কাৰণে মই এফৰ্ট দিব বিচাৰিছোঁ চেম সিহঁতিতো এনেকৈ নিদিয়ে বহুত ফ্লাইটৰ খৰচ দিব লাগিব হোটেলৰ ভাড়া দিব লাগিব সেইটো কাৰণে মই নিজেই ইণ্টাৰনেশ্যনেল 7 বাৰকৈ চেম্পিয়ন হৈছোঁ ভগৱানৰ কৃপাত মোৰ নিজৰ চেষ্টাৰ জৰিয়তে মই যি জানো মই সেইটো মই নিজেই শিকাম মোৰ লগত থাকিব প্ৰিয়ংকা য়েইন ব্লেক বেল্ট 2 ডান ফ্ৰেঞ্চি য়েইন ব্লেক বেল্ট 1 ডান জ্ঞান মেধি ভাল প্লেয়াৰ বেষ্ট ফাইটাৰো হয় আৰু ৰাজদীপ বেষ্ট ফাইটাৰ হয় ইহঁতি ব্লেক বেলাৰ আমাৰ মোৰ ষ্টুডেণ্টে হয় ইহঁতি ছিনিয়ৰ এটা ব্লেক বেলাৰ হয় কাৰণে যিবিলাক হোৱাইট বেল্টৰ ল'ৰা এটাকতো শিকাব পাৰিব না সেইটো কাৰণে তেওঁলোকে ইমানবাৰ খেলি চেম্পিয়ন এটা হৈছে আমি 3-4-5 জনে আমি ধুনীয়াকৈ এইটো ট্ৰেইনিংটো হেৰি কৰিম কিন্তু বাহিৰৰ পৰা মাতিলে কাৰণ ফাইনেন্সিয়েলি আমাৰ কাৰণে এটা নতুন একাডেমি হয় ইমান এটা ফাইনেন্সিয়েলি ঘৰ লৈ উঠা নাই আমি সেইটো কাৰণে 1 লাখ টকা দিবলৈ আমাৰ এটা ইমানখিনি খৰচ কৰিব নোৱাৰিম সেইটো কাৰণে মই এইটো নিজেই হেৰি কৰোঁ সদায় আপোনালোকে এই যে আপোনালোকে এটা চতুৰ্থ বাৰ্ষিক পাতিবৰ কাৰণে গৈ আছে ইয়ান কাৰাটে একাডেমি চেম্পিয়নশ্বিপখন গতিকে প্ৰথমবাৰ যেতিয়া আপোনালোকে আয়োজন কৰিবলৈ গৈছিলে কি উদ্দেশ্য আগত ৰাখি পেলাই আপোনালোকে চেম্পিয়নশ্বিপখন আয়োজন কৰিবলৈ চেষ্টা কৰিছিলে বা সেই দিশত আপোনালোকে সাফল্যমণ্ডিত হৈছিল বুলি ভাবেনে হয় এই দিশত সদায় ভুল বান্ধি থাকিবই প্ৰথম যেতিয়া মই 8 মাইল আমেৰিকা যুৱ সংঘ ক্লাবত মই এইটো নাম ল'ব লাগিব ক্লাবৰ নাম মই যেতিয়া চাকৰি BCPLৰ পৰা মোৰ পাৰ্মানেণ্ট নোহোৱাৰ কাৰণে মই যিটো কোম্পানী জব আছিলে তাত মই কৰাৰ পিছত মোৰ এটাই মোৰ লক্ষ্য উদ্দেশ্যলৈ মই ড্ৰিম এটা লৈ পেলাই মই চাকৰি ৰিজাইন কৰিছিলোঁ চাকৰি নকৰাকৈও মানুহ এজন ঘৰ চলাব পাৰে নিজৰ স্বাস্থ্য ঠিকে ৰাখিব পাৰে নিজৰ লক্ষ্য উদ্দেশ্যটো ঠিক লাগিব সেইটো মই হেৰি কৰি মই এটা ছাকচেছ হৈছোঁ বুলি ইমানখিনি মই ক'ব নোৱাৰিম এইটো কাৰণ বেলেগেহে গম পাব যে মই কিমান ছাকচেছ হৈছোঁ মই নিজেই ছাকচেছ হৈছোঁ বুলি ক'লে নহ'ব মই তাতে বহুত চাঞ্চেসকলক মই ইয়াৰ পৰাই ধন্যবাদ দিছোঁ যতীন মেচ ডাঙৰীয়া এইটো মই হেল্প কৰিছে মোক বহুতো এনেকৈ চাঞ্চে মোক সহায় কৰিছে তেওঁলোকে আহি খেলখন ধুনীয়াকৈ অৰ্গেনাইজ কৰিবলৈ মোক সুবিধা দিলে তেওঁলোকে আহক দিলে প্ৰেৰণা দিলে
কৰাচোন ষ্টাৰ্ট কৰা আমি আহিম হেল্প কৰিম তোমাক ধুনীয়াকৈ অৰুণজ্যোতি যেনেকৈ পাতিছোঁ বা বেলতলা ফিল্ডত যেনেকৈ পাতে এনেকৈ আমি 8 মাইলতে ষ্টাৰ্ট কৰিছিলোঁ 19 চনত তাৰপিছতে তেতিয়া ইমান ধুনীয়াকৈ বা আমাৰ লক্ষ্য উদ্দেশ্যটো আমি এনেকৈ ৰাখিছিলোঁ মই 1 বছৰ দিন কাৰাটে মই সদায় খীয়াই মানে পাঞ্চ কিক মাৰি শিকাই আছোঁ কিন্তু মই ভাবিলোঁ যে কি এই বাচ্চাকেইটাক লৈ এটা কম্পিটিশ্যন কৰোঁ এই বাচ্চা কম্পিটিশ্যন কৰিলে যিমান কম্পিটিশ্যন খেলিব যেনেকৈ ৰিং বুলি কয় বক্সিঙত আমাৰ কাটামি বুলি কয় টাটামিত যিমান নিউ কমাৰে কাৰণ ইণ্টাৰনেশ্যনেল ঘপকি খেলিব নোৱাৰে ষ্টেট লেভেল বা ক্লাব লেভেলৰ পৰা গৈ ক্ৰমান্বয়ে ইণ্টাৰনেশ্যনেল লেভেললৈকে যায় এজন ষ্টুডেণ্টে সেইটো কাৰণে সেইটো মই এটা প্লেটফৰ্ম দিবৰ কাৰণে এইটো সময়ত মই নিজে ভাবি ল'লোঁ মইতো খেলখন পাতিব লাগিব যেনেকৈ হওক কষ্ট কৰি কোনো মই স্পন্সাৰ পাওক নাপাওক মোৰ নিজৰ গাঁতিৰ ধন মোৰ নিজৰ কষ্টৰ ধন মই খৰচ কৰি হ'লেও কৰিম বুলি মোৰ এটা মই যিটো কাম মই মনত ভাবোঁ কৰিম বুলি ক'লে মই কৰিমেই মানে এনে মই ৰ'দ বৰষুণ ধুমুহা বতাহ মই একো চিনি নাপাওঁ মই জুই নোমোৱা মানুহ হয় ফায়াৰৰ মানুহ মই সদায় জুইয়ে লগত ফাইট কৰা মানুহ সেইটো কাৰণে মই সদায় এইটো কাম কৰিম গ'লে মই দিন ৰাত মই লাগো আৰু এইবাৰ প্ৰতিযোগিতাখন পাতিব কাৰণে যিহেতু গৈ আছে গতিকে যদি ইয়াতে আৰ্থিক কথাটো থাকে গতিকে আপুনি স্পন্সাৰশ্বিপৰ কাৰণে কথা পাতিছে নেকি কাৰোবাৰ লগত গতিকে কি ক'ব এইখন হয় মই স্পন্সাৰ বিশেষ মই আগতে এনেকৈ পতা নাছিলোঁ এতিয়া মই 2-এটা মানুহৰ তেতিয়া মোক চিনি পাইছে ইণ্টাৰনেশ্যনেল ভাল এজন প্লেয়াৰ বুলি তেওঁলোকে চিনি পাইছে বা মোৰ কাৰ কৰ্মবিলাক দেখা পাইছে যেনেকুৱা ষ্টাইল মই কাম কৰি তেওঁলোকে নিজে উইনিংলি মোক কিছুমানে কিবা এটা সহায় কৰিম বুলি কৈছে 2-এজন পাম মই আশা আছে তেওঁলোকে নিজে ওলাই আহিছে মই কোনো ফ'ৰ্চ কৰা নাই কোনোবাই কিবা এটা হেল্প কৰিম বুলি কোৱাটো এটা আশা এটা আছে আৰু মানে কিবা এটা সহায় কৰিব কিন্তু বিশেষ এটা যে ইমান বহুত স্পন্সাৰ পাম এনেকুৱা নহয় কাৰণ মই স্পন্সাৰ নাপালেও মই কৰিম বুলি ভাবিছোঁ মই নিজৰ ফাৰ্ম আছে গটাৰী ফাৰ্ম আছে আগতে মোৰ ফিগাৰীও আছিলে এই মই কিবা এটা কৰি হ'লেও মই অৰ্গেনাইজ কৰিম বুলি ভাবি আছোঁ এইটো আৰু এইবাৰ যিহেতু আপোনালোকে আপুনি ইউটিউবতে উল্লেখ কৰিছে 80 পৰা 100জনমান খেলুৱৈ হ'ব গতিকে কেইখনমান মেটত খেল অনুষ্ঠিত হ'বলৈ গৈ আছে এইবাৰ সেই মেটটো মই চিন্তা কৰিছোঁ 2খন মেট কাৰণ জেগাটো বৰ ডাঙৰ এটা হলো নহয় স্কুলৰ প্ৰাংগণ এটা হেৰি হয় এই স্কুলৰ যিটো হেৰিতে আমি কৰিব লৈছোঁ তাকে 2খনমান কাটামি হ'ব কাটা আৰু কমেটে এয়াই আমাৰ মোৰ নিজাববীয়াকৈ মেট মই নিজে কষ্ট কৰি কিনিছোঁ কোনো মোৰ হেল্প মানে এনেকৈ গভৰ্ণমেণ্টৰ পৰাও মই পোৱা নাই আৰু এপ্লাই কৰিছিলোঁ বহুত দুখৰ কথা এইবিলাক ক'বলৈ বেয়া লাগে অলপ মানে আপুনি ইএন কাৰাটে ডু একাডেমিটো উঠাবৰ কাৰণে বা ওপৰলৈ লৈ যাবৰ কাৰণে আপুনি অহোপৰক্ষিত চেষ্টা অব্যাহত ৰাখিছে বহুখিনি আপুনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে এই সময়লৈকে হয় কষ্টটো মই কৈছোঁ এই কষ্ট কৰিব লাগিব কষ্টৰ ফলে মিঠা আৰু কষ্ট নকৰিলে সদায় চৰকাৰক যদি হাত পাতি থাকে চৰকাৰেতো চব কৰি আছে চৰকাৰৰ ওপৰতে আৰু যোন চৰকাৰেই নহওক মই চৰকাৰৰ বিষয়ে বেয়াকৈ কেতিয়াও মই কোৱা মানুহ নহয় যোন চৰকাৰেই হওক কাম কৰি আছে এতিয়া চৰকাৰটোত মই ভাল দেখা পাইছোঁ কাম কৰি আছে আমাকো বহুত আহক বহুতখিনি হেৰি কৰিছে স্পৰ্টছমেনক এইবাৰো আমি নিউজে পত্ৰ পাই আছোঁ যিবিলাক নেশ্যনেল গেমছ খেলুৱৈসকলক চাকৰি দিছে সেইটো এটা কিমান এটা ভাল আগতো দিছে আগৰ চৰকাৰটো এইটো কাৰণে আমি স্পৰ্টছটো এটা ভাল পাওঁ স্পৰ্টছটোত দেহেকে আমি কষ্ট কৰি নিজৰ যিটো আজি বহুত এনেকুৱা আইডল আছে এনেকুৱা এটা হেৰি গ্লেমাৰ আছে যিবিলাক গ্লেমাৰে বহুত কিছু কষ্টৰ মাজতে তেওঁ গ্লেমাৰ হয় বহুত তেওঁলোকৰ এটা ক'বলৈ গ'লে অক্ষয় কুমাৰ ছাৰো মাৰ্চেল আৰ্ট আমি অলপ পঢ়িছোঁ বা কিতাপত বা নিউজত পাইছোঁ বহুত কষ্টৰ দ্বাৰাই আজি কুদ্দুটো চলাই আছে ময়ো এনেকৈ ইএন কাৰাটে ডু একাডেমি দিন ৰাত মই কষ্ট কৰিছোঁ মই অভিনয় কৰি কষ্ট কৰা নাই মই মাজত হৃদয়ৰ চামৰম ভিলেন মোক বেছিকৈ ভিলেন পাৰ্ট দিয়ে গুণ্ডা পাৰ্ট দিয়ে কি ভাবি দিয়ে নাজানো এইবিলাক মই কৰিছোঁ কাৰণ পইচাৰ কাৰণে কৰা নাই মই নিজে ভাল পাওঁ কষ্ট কৰি ভাল পাওঁ এটা বিল্ডিঙৰ পৰা জঁপিয়াবলৈ কয় জঁপিয়াব নোৱাৰে বহুত ব্লেক বেলাৰক মাতে মই এটা বিল্ডিঙৰ পৰা জঁপিয়াই মেলি দেখাই দিছোঁ তেতিয়া মোক হৃদয় চামৰ নয়ন নীলিম ছাৰ আৰু দাদা আৰু ৰবি শৰ্মা দা আছিলে আমাৰ প্ৰয়াত স্বৰ্গগামী হ'ল আমি নাম ল'ব লাগিব নিপন গোস্বামী ছাৰ আছিলে মৃদুলা বৰুৱা বাইদেউ আছিল অৰুণ হাজৰিকা সিহঁতৰ লগতো মই একশ্যন ফাইটাৰ ভিলেন পাৰ্ট কৰিছোঁ এখন মুভিত মই হেৰি ইমানুৱেলটো খ্ৰীষ্টান মুভি আছিলে
কিস্তান মুভিত মই নিজে একশ্যন দিছোঁ, একশ্যন ফাইটাৰ মই নিজে হয়, তাতো মই কাম কৰিছোঁ। এনেকৈ মানে কাৰাটেৰ কাৰণে কৰিছোঁ। কিবা এটা পইচা পাম, কিবা এটা কাৰাটে বস্তু কিনিম, কিক বেগকে কিনিম, মেটকে কিনিম, এনেকৈ মানে আপুনি একাডেমিটোৰ উন্নতিৰ কাৰণে আপুনি অভিনয়ো কৰিছোঁ মই আগৰ পৰা ষ্টাৰ্টিঙৰ পৰাই। মই ষ্টাৰ্টিঙত মই চাঞ্চে প্ৰণৱ ছাৰৰ আণ্ডাৰত মই শিকাইছিলোঁ। কি পাইছোঁ কি নাই পোৱা এইটো মই নিউজত ক'বলৈ ইচ্ছা নাই। ছাৰে মোক শিক্ষা দিলে, কিন্তু এইটো মই গুৰুৰ নাম ল'ব লাগিব। তাৰপিছত মই নিজাববীয়াকৈ যেতিয়া কৰিছোঁ, তেতিয়াৰ পৰা মই দিন ৰাত মই নিজৰ কাম মই কৰোঁ। মই পাহাৰ পৰ্বত একো মই ৰ'দ বৰষুণ মই কৈছোঁ। মই ফাৰ্ম খুলিছোঁ চাকৰি এৰি অহাৰ পিছত, গাহৰি ফাৰ্ম কৰিছোঁ, ছাগলী ফাৰ্ম কৰিছোঁ, কুকুৰা ফাৰ্ম কৰিছিলোঁ। এনেকুৱা এটা আধুনিক পৰ্যায়ত কৰা নাই দেই। মই নেচাৰেল যিটো লোকেল ছাগলী, লোকেল কুকুৰা, লোকেল গাহৰি, এইবিলাক মই হেৰি কৰি কষ্ট কৰি মই ইয়াত যিমান মেদ দেখা পাইছে কষ্ট কৰি কিনিছোঁ মই। আৰু তাৰে ভিতৰত মোৰ লগৰ বন্ধু কিছুমান আছে, তেওঁলোকে পইচা নিদিলেও মোক বহুত সাহস দিয়ে। পাৰিবা তোমাৰ ক্লাছ 5-6ৰ পৰাই তোমাক মই গম পাওঁ, আমি লগ পাই তুমি মাৰ্চেল আৰ্ট কিন্তু তুমি পাৰিবা, এইবিলাক সাহস দিয়ে মোক বহুত। তিনিচুকীয়াৰ পৰা ফোন কৰে, ডিব্ৰুগড়ৰ পৰা ফোন কৰে, শিৱসাগৰৰ পৰা ফোন কৰে। তেওঁলোকৰ সাহসতে মই এতিয়া মানে ৰাইজৰ আশীৰ্বাদ সাহস যিটো দিছে তেওঁলোকে, এইটোৰ কাৰণে মই জীয়াই আছোঁ বুলি ক'ব লাগিব। মই আজি মাৰ্চেল আৰ্ট জগতত মই আছোঁ আৰু ইমানখিনি পৰ্যায়লৈকে পাইছোঁ। নিশ্চয় মানুহৰ অকল পইচা দি হেল্প কৰিলে নহ'ব, মানুহক একাৰ কথাই মানুহক বহুত আগুৱাই লৈ যাব পাৰে। মোৰ লাইফত মই যিটো এইটো অলপ গম পাওঁ। যিহেতু এইবাৰ আপুনি একাডেমিক খেলুৱৈসকলৰ মাজত আপুনি এই খেলখন পাতিবৰ কাৰণে গৈ আছে, গতিকে আগন্তুক সময়ত আপুনি নিশ্চয়কৈ আপোনাৰ নিজৰ পৰিকল্পনা আছে। জিলা ভিত্তিকৰ পাছত আপুনি ৰাজ্যিকৰ ভিত্তিত আপুনি অনুষ্ঠিত কৰিবলৈ গৈ আছে এখন প্ৰতিযোগিতা, ৰাইনো কাপ বুলি আপুনি নাম দিছে, তাৰ অলপ ক'ব নেকি থ্ৰুতে সেই বিষয়ে? এইটো ৰাইনো কাপ যিটো মই বহুত বছৰ আগৰ পৰাই মই যেতিয়া শিৱসাগৰৰ পৰা গুৱাহাটী খেলিব আহোঁ, অল আছাম, দ্য নৰ্থ ইষ্ট বা নেশ্যনেল ইণ্টাৰনেশ্যনেল, তেতিয়া কাজিৰঙাত মই ৰখি পেলাই খুব চাওঁ ৰাইনো আৰু যিবিলাক জীৱ জন্তুক ভাল লাগে, খুব ভাল লাগে। মই কাৰণ জংঘলতে ডাঙৰ হোৱা, এইটো কাৰণে মই পৰিকল্পনাহে এইটো। মই ভাবিছোঁ চেষ্টা কৰিম, চৰকাৰৰ লগতো পাতিব লগা হ'লে পাতিম, বহিম আলোচনাত। ৰাইনো কাপ বুলি মই চেম্পিয়নশ্বিপ এটা খেলা সপোন আছে মোৰ। আৰু এই ৰাইনো কাপ বুলি কোৱাৰ লগে লগে নেক্সট ইভেণ্ট বুলি কোৱাৰ লগে লগে মই নিজেই অলপ মনত পৰিছে এতিয়া। যোৱাকালি ইউটিউবত তৰুণ অফিচিয়েলত আমি ৰিলিজ কৰিছোঁ আচিন আৰাবক বনাম, অন্তৰৰ যিটো কলিজাৰ ভিতৰৰ পৰা ভাল পোৱা যেনে কেৰাটে খেলিব পাৰে, চাকৰি মোৰ পুলিচৰ চাকৰি ড্ৰিম আৰ্মি, সেইটোও হ'ব পাৰে ভাল পোৱা চাকৰি, বা ভাল পোৱা অকণমান লাভাৰ্ছ গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে। কিন্তু এইবিলাকক লৈ মই অলপমান গানো ৰচিছিলোঁ, বেছি মোৰ অভিজ্ঞতা নাই। আৰু মই গান এনেই সৰুৰ পৰাই অলপ গুণগুণাওঁ, কিন্তু ইমান এটা মই গানৰ মানুহ, ইমান ছিংগাৰ লাইনৰ নহয়। কিন্তু তাতে এই আচিন আৰাবক বনামটো আজি মই চাইছোঁ ৰাইজে বহুত আঁকোৱালি লৈছে। 1001 ভিউজ পাইছে, লাইক কমেণ্টো আছে, 100ৰ ওপৰত পাইছে, আৰু ৰাইজে আঁকোৱালি ল'ব বুলি আশা আছে। কালি মই ৰিলিজ কৰিছোঁ গানটো, আৰু এইটো কাৰণে মই ৰাইনো কাপ বুলিয়ে মই নামটো মানে ৰাখিছোঁ। কাজিৰঙাৰ যিটো হেৰিক লৈ মই কল্পনা কৰি অলপ গানটো ৰচিছিলোঁ যে, সেইকাৰণে নেক্সট মই চবৰে আশীৰ্বাদ লাগিব, সহায় সহযোগো লাগিব। চৰকাৰৰ অল আছাম পাতিম বুলি ভাবিছোঁ। সেইটো ভগৱানৰ কৃপাত মই যদি স্বাস্থ্য ভালে থাকে, ভগৱানে গডে যদি মোক পাৱাৰ দিয়ে, নেক্সট ইয়েৰ মই মোৰ ছোৱালী মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত মই এইটো পৰিকল্পনা প্ৰথমবাৰৰ কাৰণে য়েইন কাৰাটে অৰ্গেনাইজ কৰিব। আৰু লগত কিমান সহায় কৰিব এইটো মই নাজানো, কিমানখিনি মোৰ হেৰি হ'ব, কিন্তু মই এইটো কষ্ট মানে যিমানেই হওক, মোৰ গাত বিষ হওক, মই কিন্তু ৰখি থকাত নাই। ভগৱানে মোক যদি লৈ গুচি নাযায় এই পৃথিৱীৰ পৰা, মই ভগৱানক এইটোৱে আশীৰ্বাদ কৰিছোঁ। মা দেউতাক আশীৰ্বাদ লৈছোঁ, দেউতা মোৰ নাই, বেয়া লাগে মনটো। ONGC এজন জিঅ'লজিষ্ট ফাৰ্ষ্ট ক্লাছ অফিচাৰ আছিলে, আজি মাৰ আশীৰ্বাদ আছে। লগ পাইছে আপোনালোকে, সেইটো কাৰণে মই যিমান পাৰোঁ আৰু কৰি থৈ যাম। ভৱিষ্যতলৈ প্ৰজন্মই লাইনটো শিকক, মানে বেয়া দিশত নগৈ ড্ৰাগছ যিবিলাক নিচাযুক্ত বস্তুত ডুবি নাযায়, স্বাস্থ্যৰ কাৰণে সুস্থ সবল শৰীৰ গঠন কৰিবৰ কাৰণে সকলোৱে ক্ৰিয়ালৈ ওলাই আহক, ইয়াৰ পৰাই মই অনুৰোধ জনাইছোঁ। এইটোৱে মোৰ ড্ৰিম।
যিসকল খেলুৱৈ ইয়েন কাৰাটে একাডেমি চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব বিচাৰিছে বা আপুনি তেখেতসকলক লগো পাই থাকে তথাপিতো আমাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা তেখেতসকলক কিবা আহ্বান জনাব বিচাৰিব নেকি তেখেতলোকক মই আহ্বান জনাইছোঁ মোৰ লগত সহযোগ কৰিব পাৰে চবেই জানে মোৰ নাম্বাৰ আছে আৰু তেখেতলোকৰ আহ্বান এইটোৱেই জনাইছোঁ আমি নতুনত্ব কৰিব গৈ আছোঁ এখন খেলৰ পৰাই মানে কাৰণ ইণ্টাৰনেশ্যনেল খেলিব ইণ্টাৰনেশ্যনেল 6 ইণ্টাৰনেশ্যনেল এইখন কাৰণ যোৱা বছৰ মই খেলিব গৈছিলোঁ নিজেই আৰু 7জনমান প্লেয়াৰ লৈ গৈছিলোঁ এইবাৰো মই নিজেই চেষ্টা চলাই আছোঁ মই নিজে ডেইলি মই দৈনন্দিন প্ৰেক্টিছ কৰি আছোঁ ভেটাৰানত খেলিম বুলি 44 এজত 40 ওপৰৰ পৰা এটা ভেটাৰান গ্ৰুপ হয় তাত জাজেছ কৰাৰ পিছতো খেলিব পাৰে এইটো মানে আগতীয়াকৈ হেৰি কৰে তাতে যোৱা বছৰ মই খেলিছোঁ এইটো কাৰণে মই জাজেছো কৰোঁ বা মই কোচো কৰোঁ আৰু খেলি ভাল লাগে খেলৰ কোনো বয়সৰ সীমা সংখ্যা নাই বহুত অভিজ্ঞ মানুহৰ লগতো আমি বহিছোঁ চাইনা জাপানতো শুনিছোঁ যে 60-70 লৈকে খেলি আছে কালি এজন মই সিনিয়ৰ সিটিজেন মানুহ ছাৰ এজনৰ লগত বহিছিলোঁ কাৰণ আমিও দেখা পাইছোঁৱেই কিন্তু তেওঁ মুখৰ পৰাও শুনিছোঁ ছাৰজনে কৈছে কাৰণ আমাৰ ইয়াৰ অসমৰ মানুহে ভাবে যে মোৰ 40 হ'ল বা 30 হ'ল মই নোৱাৰোঁ আৰু মোৰ এই মিডল অফিচ বুলি কয় পেটটো মিডল অফিচ কয় পেট ডাঙৰ হৈ গ'ল মই আৰু জম মাৰিব নোৱাৰিম এইটো নহয় মনৰ বল লাগে ইচ্ছা লাগে আৰু আহকটো মেইন মানুহৰ দমটো থাকিব লাগিব আৰু এইটো সময়ত এইটো কাৰণে ইমান বছৰলৈকে তেওঁলোকে যে খেলিব পাৰে আমি অসমৰ মানুহ হৈ কিয় নোৱাৰিম মোৰ এইটো এটা নিজৰ এটা হেৰি ভগৱানক আশীৰ্বাদ সদায় হেৰি কৰোঁ ৰাইজৰ মই নিশ্চয় নেক্সট ভগৱানে যদি মোক আশীৰ্বাদ কৰি থাকে মই খেলিব যাম বুলি মই চেষ্টা চলাই আছোঁ নিশ্চয়কৈ 4th ইয়েন কাৰাটে একাডেমি 2024 চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হওক সেই আমি কামনা কৰিছোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ইয়াৰ পৰাই মই জনাইছোঁ গুগল স্পেচ এনি কৰ্মকৰ্তাসকললৈ নেক্সট ইভেণ্টতো আপোনালোকে আহিব নিশ্চয় সহযোগ কৰিব বুলি জানো ইয়াৰ পৰাই মই ধন্যবাদ জনাইছোঁ আকৌ এবাৰ থেংক ইউ নিশ্চয়কৈ এয়া আছিল সমৰ কলাৰ প্ৰশিক্ষক লগতে ইয়েন কাৰাটে ডু একাডেমিৰ স্বত্বাধিকাৰী তেখেতসকলে পৰিচিত চেনচাই ভৱকান্ত ইয়েন ডাঙৰীয়া তেখেতে ইতিমধ্যে জনালে যিহেতু অহা 3 জুলাই অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়েন কাৰাটে ডু একাডেমিৰ উদ্যোগত ইয়েন কাৰাটে ডু চেম্পিয়নশ্বিপ 2024 আমি আশা কৰিম তেখেতে অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হওক সেই আশাৰে মই এই চিন্ময় বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী ধন্যবাদ